সঘনাই হাইস্কুল শাখান্ত পৰীক্ষাত অহা সমাৰ্থক শব্দ কেইটামান আজি মই তোমালোকক কৈ দিম, মনত ৰাখিবা। গছ, বৃক্ষ, অগ্নি, জুই, চকু, নয়ন, ঘৰ, গৃহ, নদী, নৈ, আকাশ, গগন, আসমান, আকাশ, বিতপী, বিৰিখ, গছ, সমীৰ, বতাহ, পীড়া, যন্ত্ৰণা, কষ্ট, পক্ষী, চৰাই, পদুম, পংকজ, পদ্ম, কমল, জুই, অগ্নি, নিপুণ, পাৰ্গত, পটু, তৰংগ, ঢৌ, কুসুম, ফুল, হাত, হস্ত, ঘিউ, ঘৃত, ঘি, ধৰা, পৃথিৱী, বতাহ, বায়ু, আকাশ, গগন, ঢল, বগা, বাৰিধি, সাগৰ, সমীৰ, বতাহ, পীড়া, কষ্ট, যাতনা, জুই, অগ্নি, নিপুণ, পাৰ্গত, পৃথিৱী, ধৰিত্ৰী, ধৰা, জগত, মেঘ, ডাৱৰ, ৰাতি, ৰজনী, নিশা, কপাল, ভাগ্য, অদৃষ্ট, ব্যথা, দুখ, কষ্ট, চকু, নয়ন, নেত্ৰ, অক্ষী বুলি কয় আৰু চক্ষু বুলি কয়, লোচন বুলি কয়। হাতী, হস্তি, ৰজা, নৃপতি, হৃদয়, অন্তৰ, গছ, বিৰিখ, বিতপী, হাত, হস্ত, ঢল, বগা, বাৰিধি, সমুদ্ৰ, সাগৰ, নতুন, নবীন, উচৰ্গা, অৰ্পণ, হাট, বজাৰ। এইবোৰ সমাৰ্থক শব্দ তোমালোকে মনত ৰাখি থবা, সঘনাই পৰীক্ষাত আহে।